এই এটা পুলিৰ প্ৰায় এটা পুলিত 10 টকামানকৈ পৰে। হ'ব পিছলৈকে ডাঙৰ হৈ কিনে ইফালে ওলাব। চাওক চব কেইডাল গছতে যাব পাৰে এইটো মাকৈ। ধুনীয়া এনেকৈ যায়ে আছোঁ। দাদা বাৰু গ'ল আগত। নমস্কাৰ সকলোকে। মই আহিছিলোঁ এখন ব্ৰহ্মপুত্ৰৰ নিচেই ওচৰত থকা চাপৰি এখনত। তাত মানে এনেকুৱা কিছুমান পৰিৱেশ দেখা পালোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। মানে ইমান ধুনীয়াকৈ মানুহবোৰে খেতি কৰিছে তাত, মানে দেখিয়ে কিবা মনটো ভাল লাগি গৈছে। কাৰণ আজিৰ দিনত বহুত খেতি কৰা মানুহ, বহুত নতুন খেতিয়ক, বহুত নতুন মানুহ ওলাইছে, যাৰ বাবে চৰকাৰেও বহুত সহায় কৰি আছে। মানে খেতি কৰিব লাগে। আচলতে খেতি কৰাটো বহুত মানে আমাৰ অসমখনৰ কাৰণে বহুত এটা দৰকাৰী কাম। কাৰণ চাব, আজিৰ দিনত বহুত বিভিন্ন ধৰণৰ বাহিৰৰ কোম্পানীয়ে আমাৰ যিবোৰ আমি খাওঁ খাদ্য, সেইবোৰৰ বহুতো মেডিচিন হওক বা কিছুমান খাদ্য বস্তু আমাৰ বাহিৰৰ পৰা আহে। কিন্তু যদি আমি সেইখিনি খেতিয়ে বা সেইখিনি খোৱা বস্তু যদি আমি নিজেই খেতি কৰি যোগাৰ কৰি ল'ব পাৰোঁ, আমাৰ কাৰণে বহুত সুবিধা। আৰু নিবনুৱা বহুত সমস্যা দেখা দিছে বৰ্তমান। কিন্তু সেই নিবনুৱা সমস্যাখিনি আমি যদি নিজেই কিবা স্বাৱলম্বী হৈ কিনে এনেকৈ যদি আমি খেতি কৰোঁ, তেতিয়া সেই নিবনুৱা সমস্যাখিনিও দূৰ হ'ব আৰু লগতে আমাৰো নিজৰ অসমখনৰ এটা নাম হ'ব। সেইকাৰণে মানে এনেবোৰ পৰিৱেশ দেখায়ো ভাল লাগে, আপোনালোকে চায়ো ভাল পাব। চাব পাৰে, বহুত ধুনীয়া খেতি কৰিছে ইয়াত সকলোৱে। চাওক, ইমান মাকৈ অজস্ৰ মাকৈ। ইয়াত নতুনকৈ পোখালি মেলিছে। এয়া এইবোৰ চাব পাৰে। এয়া চাওক, এইবোৰ মাকৈ ন, এইবোৰ চাব পাৰে। বহুত ধুনীয়া পৰিৱেশ দেই। মানে ব্ৰহ্মপুত্ৰৰ এখন ধুনীয়া চাপৰিত আহিছোঁ আমি। মই জেঠীমাহঁতৰ তাত আহিছিলোঁ। জেঠীমাহঁতৰে মানে খেতি কৰিছে ইয়াত। বহুত দূৰণিলৈ আছে অকল মাকৈ খেতি, সেইবোৰে। ধুনীয়া পৰিৱেশ। পানী দিছে, চাব পাৰে, পানী দিয়া হৈছে। যেতিয়া মাকৈবোৰ ডাঙৰ হ'ব, চাব পাৰে ইমান ওখ হয়। চাব পাৰে এইবোৰ গোটেই মাকৈ চাব পাৰে। মানে বস্তুটো কেনেকুৱা হয়, প্ৰথমতে এটা পুলি মাটিত পোতা হয়, তাৰে পিছত সেই পুলিটোক ভালকৈ সাৰ পানী দি কিনে এনেকুৱা অৱস্থা আমি পাই যাওঁ। চাওকচোন সকলোৱে, ইমান ধুনীয়াকৈ লাগিছে। চাওক, এই ডাঙৰ হৈছে বাৰু, চাব পাৰে ফুলিছে। ইয়াৰ ফুলবোৰ দেখিছেনে? এনেকৈ মানে মাকৈ ফুলি বহুত বিঘাই ইফালে পিছফালে চাব পাৰে, বহুত বিঘাই মাকৈ। এইফালে চাব পাৰে ধুনীয়াকৈ মাকৈটো এনেকৈ ডাঙৰ হৈছে। চাওকচোন, ইমান ধুনীয়াকৈ ডাঙৰ হৈ আছে মাকৈটোৱে। মানে এনেকৈ লাখ মাকৈ ইয়াৰ পৰা এবিঘা মাটিৰ পৰা আমি পাওঁ। ইয়াত বাৰু এবিঘা মাটি নাই, বহুত মাটি আছে। মানে আপুনি যদি এনেকৈ যদি চাই, মানে দূৰলৈ অকল মাকৈৰে খেতি আপুনি চাব পাৰে। ধুনীয়া পৰিৱেশ। খেতিয়কসকলে বহুত কষ্ট কৰিছে দেই। এই চাব পাৰে মাকৈটো এনেকৈ এনেকৈ ডাঙৰ হ'ব পিছলৈকে, ডাঙৰ হৈ কিনে ইফালে ওলাব। চাওক, চব কেইডাল গছতে চাব পাৰে এইটো মাকৈ। এইটো ধুনীয়াকৈ ফুল গজালি মেলিছে। চাওক, এনেকৈ মাকৈটো ওলাই আহিব। এয়া চাব পাৰে, ওপৰত ফুল, তলত এনেকৈ ভিতৰৰ পৰা মাকৈটো এনেকৈ ওলাই আহে। ধুনীয়া আৰু পৰিৱেশ। আল্টিমেটলি আমি কওঁ বহুত মাকৈ আছে ইয়াত। পথাৰখন চাওকচোন আপোনালোকে, মানে ইয়াত আৰু কিবা খেতি কৰিব চাগে, কিন্তু দূৰলৈ অকল মাকৈৰে খেতি। মানে কিবা এটা মানে ভাল লাগে দেই, যে আমাৰ অসমৰ খেতিয়কসকলে যে ইমান কষ্ট কৰি আহিছে, দিন ৰাতি একাকাৰ কৰি দিছে, কিন্তু তথাপিও আমাৰ খেতিয়কসকলে যিখিনি পাব লাগে সেইখিনি বৰ্তমানলৈকে পোৱা নাই। মানে বহুত বাহিৰা কোম্পানী হওক বা বহুত বাহিৰা মানুহে আমাৰ এই যিটো এনেকুৱা এইটো বস্তুটো মানে চলাই আহিছে, সেইকাৰণে আমাৰ অসমৰ খেতিয়কসকলে এনেকৈ কৰিব পৰা নাই। কিন্তু মাকচোন ইমান ধুনীয়াকৈ বিঘাই খেতি কৰিছে, দেখাই দিয়ে এবাৰ। ইমানবোৰ মাকৈ চাব পাৰে, ইমান খেতি, অকল মাকৈৰে খেতি। মানে বস্তুটো কেনেকুৱা, যে যিহেতু ব্ৰহ্মপুত্ৰৰ কাষতে আছে, মানে ব্ৰহ্মপুত্ৰৰ যিখিনি পলসুৱা মাটি, সেই মাটিখিনিৰ ফলত ইমান ধুনীয়াকৈ মানে খেতিবোৰ হৈছে, সি চাই কিবা এটা মনোমোহা লাগিছে। এনেকৈ সকলোৱে যিবোৰ মানুহ নতুনকৈ উঠি আহিছে, বা তেওঁলোকে আমি যদি চাকৰিৰ পিছত দৌৰি থাকোঁ, এনি টাইম যদি আমি চাকৰি পিছফালে যদি দৌৰি থাকোঁ, তেতিয়াহ'লে আমাৰ নিবনুৱা সমস্যা তাতে থাকিব। যদি আমি এনেকৈ খেতি কৰিব যদি ওলাই আহোঁ, তেতিয়া মানে আমি নিজে স্বাৱলম্বী হ'ব পাৰিম আৰু 10টাকো আমি স্বাৱলম্বী পথত লৈ যাব পাৰিম। চাব পাৰে, এবাৰ দেখাই দিয়ে ইমান ধুনীয়া পৰিৱেশ, অকল খেতি মাকৈৰে। আমি এতিয়া ধুনীয়া পৰিৱেশত যাই আছোঁ। চাব পাৰে ফুটফুটি, ফুটফুটিত যাই আছোঁ আমি।
এইখন এখন বাঁহৰ নিৰ্মিত দলং মানে এইটো নদী লখাইতৰা নদী হয় মই যাই আছোঁ কিবা এটা ভয় লাগে কিন্তু যাই কিন্তু ভাল লাগে দেই মানে পৰিৱেশটো কিবা এটা ভাল লাগে গাঁৱলীয়া পৰিৱেশ একচুৱেলি কথাটো এনেকুৱা যে মই ভাবিছিলোঁ প্ৰথমতে এই নৰ্মেল খেতি কৰি আছে যে মানুহবোৰ যেনেকৈ খেতি কৰে আৰু নৰ্মেল খেতি কৰিছে কিন্তু ইয়াত আহি গম পালোঁ যে ইমান খেতি বা ইমান মাটি ইমান মানে মাটিত খেতি কৰিছে আৰু মাকৈ খেতি বহুত মাকৈৰে খেতি এই সৰিয়হ বোলো কিছুমান আছে কিন্তু ইমানবোৰ ঠাইত যে মাকৈ খেতি কৰিছে কিবা দেখিয়ে ভাল লাগি গৈছে চাব পাৰে তাৰ পৰা আহিলোঁ মই নদী পাৰ হৈছোঁ বৰ্তমান তাৰ পৰা আহিলোঁ ভাল লাগিল সময়টো গ'ল পাৰ হ'ল এনেকৈ ঠিক আছে আৰু নেক্সট অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পাম এতিয়া বাই বাই